खुलुमबाय स्टुडिअ आं रबिन बसुमतारी सालाखाथि बियाबाव गुबुन गुबुन दोलोनि सुबुंफोरा इउ पिपल दोलाव हाबफैदों लरेन्स इस्लारि बिथांनि नुजाथिनायाव राजबंशी हारिनि सुबुंफोरा इउ पिपल दोलाव हाबफैदों जेसेनो बिसायख'थिया खाथिसिन सफैदों एसेनो इउ पिपल दोलोनि जयनिं हाबाफारिया सोलिगासिनो दं लरेन्स इस्लारि बिथांखौ सालाखाथि बियाबाव इउ पिपल दोलोनिफ्राय बिजाथि फोसावनाय लोगो लोगोनो लरेन्स इस्लारि बिथांखौ देरहा होनायनि थांखिजों सालाखाथि बियाबनि गुबुन गुबुन दोलोनि गोबां मावथिफोरा इउ पिपल दोलोआव थाद'नाय गैयै जयेन जागासिनो थानायखौ जों बे समाव नुनो मोन्दों नंगौ लरेन्स इस्लारि बिथांनि नुजाथिनायाव सालाखाथि बियाबनि गुबुन गुबुन दोलोनि राजबंशी हारिनि सुबुंफोरा इउ पिपल दोलोआव हाबफैदों गोबां समफोरनिफ्रायनो गुबुन गुबुन बियाबाव गुबुन गुबुन दोलोनि मावथि सोद्रोमाफोरा प्रमद बर' दैदेननाय इउ पिपल दोलोखौनो देरहासार खालामनानै फिन सरकाराव लाबोफिननो थाखाय सिगांबोदों एबा इउ पिपल दोलोआव हाबफैदों थिग बेबादिनो लरेन्स इस्लारि बिथांखौ देरहा होनायनि थांखिजों सालाखाथि बियाबनि राजबंशी हारिनि सुबुंफोरा इउ पिपल दोलोआव हाबफैदों नमस्कार मैं आज माने सालाकाटी समष्टि हिसाब कम मैं सालाकाटी बासिंदा है माने এইবেলি যেটো নির্বাচন যেটো হাওয়া আহিছে যেটো বতা বলিছে ইয়াত ইপিপিএল দল হিসাবে একদম মানে 100% জয় হয়ে আছে মানে আমি অলপ ইফাল যিকোনো মানুহ মানে শুনি আছো দেখি আছো এটাই মানে সবের মুখরে কথা যে সরকার বদলাব লাগে একচুয়ালি বদলাব দি নতুন সরকারক অলপ চান্স দিব লাগে চান্স দি চাব লাগে ইহঁতে 5 বছর আরও কি কাম করে যদি রাইজৰ কাম কৰে ইহঁতে ভালকেই রাইজে আকৌ ইহঁতক সাপোর্ট কৰিব এতিয়া 17 বছর একটা সরকারক সাপোর্ট কৰিছিলে রাইজে ইহঁতৰ মানে এতিয়া আৰু মানে কিবা থৰফৰ হৈ গৈছে ইহঁতৰ আৰু এতিয়া ভাল কাম নাই আমার MCLA হয় সালাকাটি সমষ্টি হিসাবে 1,500 স্যার মই নামে কাঢ়িছোঁ তাৰ মই একচুৱেলি BPFৰ মানুহ আছিলোঁ 17 বছৰ সিহঁতৰ লগতে আছিলোঁ এইটো মই চালোঁ এতিয়া মানে সিহঁতৰ মানে অলপ কিবা হৈছে মাইণ্ডবিলাক মই অলপ দিন আগতে মানে 2টা ভিডিঅ' চাইছিলোঁ মই নিজে আমাৰ এই ওচৰৰে গাঁও কুচৰাকাটি আৰু মিলমিলিপাৰা 1,500 স্যাৰৰ 2টা ভিডিঅ' চাই মই অলপ আৱেগিক হৈছিলোঁ কাৰণ আমি নিজে 1,500 স্যাৰৰ লগত আছিলোঁ ইমান দিন এতো ধুনীয়াকৈ কাম কৰিছিলোঁ কিন্তু তাৰ এতিয়া মাইণ্ডটো ইমান কিয় মানে এনেকুৱা হ'ল আমি নিজে বুজিব পৰা নাই আৰু এনেকুৱা মানে তাই মানে ভাষা প্ৰয়োগ কৰিছে আমি নিজে দুখ পাইছোঁ তেওঁ আমাৰ মুৰব্বী হয় তাক আমি MCLA আমি নিজে ভোট দি বনাইছিলোঁ অলপ দিনৰ কাৰণে কিবা এটা হোৱাতে মানুহ দল চেঞ্জ কৰে ইমান ডাঙৰ মানুহ চেঞ্জ কৰি আছে দল আমিও হয়তো দল চেঞ্জ কৰিছোঁ কিবা কাৰণত দল চেঞ্জ কৰা হৈছে কিন্তু তেওঁ 2টা ভিডিঅ' চাই পেলাই আমাৰ মনত বহুত আঘাত লাগিছে তেওঁ আমাৰ মুৰব্বী এতিয়াও তেওঁ মুৰব্বী হয় MCLA যিহেতু সালাকাটি সমষ্টি হিচাপে তেওঁ ইমান মানে বেয়া ভাষা ক'ব নালাগিছিল আমি খুব দুখ পাইছোঁ আৰু ৰাইজেও বহুত সমালোচনা কৰি আছে শুনি আছোঁ আমি এইকাৰণে এইবাৰ মানে তেওঁৰ আৰু মানে ভাল দিন নাই বুলি আমি প্ৰায় অনুমান পাইছোঁ এইবাৰ যেটো আমাৰ লৰেন্স ইস্লাৰি ছাৰে মানে কেণ্ডিডেট হৈছে ই বহুত ভাল মানুহ লৰেন্স ইস্লাৰি ছাৰ ইতিমধ্যে জিকিছেই যেটো মানে আমি দেখি আছোঁ যিখিনি আৰু জিকিছে আৰু 100% জিকিব এইটো মানে একদম 100 হৈ গৈছে আজি চাওক আজি আমাৰ কালীপুখুৰী প্ৰাইমাৰী মই কিবা দলীয় মানুহ হয় ইয়াতে এটা জয়নিং হৈ গ'ল আধা ঘণ্টা পিছতে আৰু বেলেগত জয়নিং হ'ব মানে ইমান জয়নিং আমাৰ লৰেন্স ছাৰে টাইম দিব পৰা নাই মানে ৰেডি হৈ আছে আৰু 5-6 জাগাত জয়নিং ৰেডি হৈ আছে আৰু কিমান জয়েন কৰিব জয়েন খালি ইপিপিএল আজি চাওক সালাকাটি ভুংকি গাঁৱতো জয়েন আছে মানে সব জায়গা সালাকাটি এৰিয়াৰ ভিতৰত খালি ইপিপিএলৰ ফালে মানুহ সব জাগাৰ মানুহ আহি আছে আৰু মই আৰু বেছি নকওঁ এইখিনিয়ে কৈ মোৰ ইপিপিএল যিখিনি মানে আমি শুনি আছোঁ প্ৰায় ধৰক 25-26টা সিট মানে শুনি আছোঁ আমিতো একচুৱেলি সব সমষ্টিত ঘূৰা মানুহ নহয় আমি আমাৰ হয় মানে সব জায়গাতে অলপ হ'লেও লিংক আছে শুনি আছোঁ সব জায়গাতে ভাল আমি ইতিমধ্যে আজি মই 2টামান ভিডিঅ' চালোঁ মানে আমাৰ নিচিনা মানুহ মানে তাতো মই দেখা পালোঁ কি কয় বাওখুংৰি MCLA বৰ্তমানে মুনমুন বৰ্মা আছে তেওঁ হাৰিব তাৰপিছত আমাৰ কি কয় পৰমচুৰা মই আহিছোঁ আৰু বাওখুংৰি যেটো মানে কিবা কয় দনেশ্বৰ গয়াৰী ইও হাৰি আছে মানে মানুহ ইমান যে ইপিপিএল ফালে মানে মন মেলিছে এইটো আৰু মানে ধাৰণা কৰা নাযায় মানুহ মাতিবও নালাগে এনে ওলাই আহে যদি শুনিছে ইপিপিএলৰ মিটিং আছে মানুহ এনে আহে মাতিবও নালাগে মানে এনে একদম হিলদুল ভাঙি ওলাই আহিছে মই আমি ভাল পাইছোঁ একচুৱেলি চৰকাৰ বদলাবও লাগে বদলাইলে সিহঁতৰ খানে মানে কিবা হৈ যাব তে ভুল শুদ্ধৰ মাজতে মই কোনোদিন বাইগো দেৱা নাই মই কোৱাও নাই মিডিয়াৰ আগত মইতো ইপিপিএলৰ একচুৱেলি নতুন কৰ্মী হয় মই পুৰণাও নহয় মই BPFতে কাম কৰা এইটো মই স্বীকাৰ কৰোঁ কিন্তু
ইয়াৰ মানে যিটো কাম কাজ যিটো মানে পৰিৱেশ কৰ্মচাৰৰ যিটো নীতি মই 17 বছৰ দেৰহাছা ছাৰৰ লগত আছিলোঁ মই মানে চিপৰ লগত হাগ্ৰামা ছাৰৰ লগত এদিনত মই বহিব পৰা নাই কিন্তু মই ইয়াত বেছি দিন হোৱা নাই ইপিপিএলত মই 4বাৰ মই প্ৰমোদ ছাৰৰ লগত বহিব পাৰিছোঁ এইখিনি মই খুব মানে আনন্দ পাইছোঁ মই খুব মানিছোঁ যে ইয়াত মানে ফ্ৰেছ মনৰ মানুহ আছে আমাৰ নিচিনা মানুহ বহাই পেলাই সংসদত যিটো আলোচনা হয় আলোচনা কৰিছে মই খুব ভাল পাইছোঁ আৰু কি মই এনেকুৱা আমি পোৱা নাই তাৰ ভিতৰতো যিটো মানে মাটিৰ বাৰীৰ কাম আমাৰ জৰেগাঁও কাউনীহাছা ভাটিপাৰা জৰেগাঁও মই সমাজৰ মানুহ হয় তাতে আমি কবৰস্থানৰ মাটি কিবা পাইছোঁ কাগজ পাইছোঁ ইমান 17 বছৰে আমি এনেকুৱা দেখা নাই আমাৰ মছজিদত 2 লাখ টকা চেক পাইছোঁ মই বৰ ভাল পাইছোঁ এনেকুৱা মানে যিটো মানে এই নতুন চৰকাৰে যিটো আঁচনি আনিছে ৰাইজে ভাল পাইছে মই অকলে নহয় ৰাইজেও মানে কয় যে নহয় এনেকুৱা আঁচনি লাগে ৰাইজে খুব ভাল পাইছে আৰু কি এনেকুৱা আঁচনি হ'লে সবৰে মানে অলপ মানে সবৰে ভাল হয় ছাত্ৰ যিবিলাক ছাত্ৰ আছে 5,000 টকাকৈ দি আছে বহুত গাৰ্জেনৰ মানে কি হয় সুবিধা হয় ছাত্ৰক মানে পইচা দি থাকিব লাগে এই 5,000 টকাটো যদি ভালকৈ ব্যৱহাৰ কৰে ইহঁতে বহুত ভালকৈ চলিব পাৰিব হা এইটো দেখি আছোঁ বিৰাট ভাল পাইছে ৰাইজে আৰু কি এই আঁচনিবিলাক বহুত মানে নতুন নতুন আঁচনি মানে দেখা পাইছে ৰাইজে খুব ভাল পাইছে ৰাইজে